হেল্ল' সকলোৰে কি খবৰ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ বুলি ওলালো এতিয়া ঘৰৰ পৰা ৰেডি হলো ৰাতিপুৱা গা চা ধুই মিলি ফ্ৰেছ হৈ এতিয়া ওলালো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চাই যাওক শেষলৈকে স্কিপ নকৰাকৈ ধন্যবাদ এয়া ওলালো এই লগত ভাইটি এটা ওলাইছে এয়া হিৰোটো আমাৰ ওলাই আহিছে এই ধেমাজি পাই গ'লোহি আৰু তেলটো ভৰাই লওঁ বুলি বাইকখন সুমিয়ালোঁ ডিপুত তেল ভৰাই মেলি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ
পাই গ'লোহি বাইক পাৰ্কিং কৰিলোঁ বাইক ৰখাম এতিয়া তালৈ বুলি তেলটো চলাবলৈ লৈছোঁ এয়া মূল মঞ্চভাগ ধান আৰু টকৌপাতেৰে নিৰ্মাণ কৰিছে ধান টকৌপাত আৰু বাঁহেৰে সুন্দৰকৈ বনাইছে চাওক গেটখন আপোনালোকে
জিলাৰে ইয়াত পতাকা উত্তোলন কৰা হৈছে। কাৰ্বি আংলং, ওদালগুৰি এখন জিলাৰ থকাকৈ নাই। আৰু ইয়াতে যোনটো পতাকা তোৰণ যোনটোবিলাক ছবি আঁকিছে, অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিবিলাক জীৱ জন্তুৰ পৰা ধৰি কৃষ্টি সংস্কৃতিৰ সাজপাৰ, বিহু, তাঁতশাল এইফালে দেখিছে, গছ গছনি সকলোবিলাক ইয়াত অংকন কৰিছে। হৰিণা এইফালে জাকৈ মাৰি থকা দৃশ্য দেখুওৱা হৈছে। ৰোৱা সকলো কৃষ্টি সংস্কৃতি সকলোবিলাক ইয়াতে সুন্দৰভাৱে অংকন কৰি ৰাতিপুৱাই আহিলোঁ, সেইকাৰণে ভোক লাগিছে, ভাত খাবলৈ বুলি আমি ভোজনালয়লৈ আগবাঢ়িলোঁ। অতিথিয়ে অকণো দুখ নোপোৱাকৈ ইমান সুন্দৰভাৱে ভকতলৈ আপ্যায়ন কৰিছে, প্ৰথমৰ পৰা আদৰিছে ভকতসকলক। আপোনাৰো চকু থৰ হ'ব, ইমান সুন্দৰকৈ শৃংখলাবদ্ধভাৱে এজন এজনকৈ লাইন পাতি সেৱা বাহিনী দলে ভালদৰে শুশ্ৰূষা কৰি সকলো ৰাইজক খুৱাইছে। প্ৰায় ভোজনালয়টোত 10,000 লোক বহি খাব পৰাকৈ ডাঙৰকৈ বনাইছে, কোনো ভিৰ হোৱা নাই। আজি 92খন পাৰি কৰি এই তৃতীয় দিনৰ সভা আমাৰ আগলৈ যাব, প্ৰায় ভোজনালয়ৰ সামৰণি কাৰ্যসূচী। আহক ধেমাজি জিলাই আগবঢ়োৱা আজি এই মহাপ্ৰসাদৰ অকণমান গ্ৰহণ কৰি আপোনালোকে আটাইলৈ আমি সেৱা জনাইছোঁ। ইয়াতে প্ৰতিখন জিলাৰ কাৰণে বেলেগ বেলেগ টিভি দিয়া হৈছে, দীঘলীয়াকৈ প্ৰতিবিলাক এখন এখন জিলাৰ মানে দীঘলীয়াকৈ আছে। যিহেতু আজি শেষৰ দিন, সেই হেতুকে সকলোৱে তালি দিবলৈ কাৰণে ঘৰলৈ বুলি কিছুমান কৃষ্ণপ্ৰাণ ৰাইজ ঘৰলৈ বুলি ভাবিলে। ইয়াতে আমি মিক্সাৰ খালোঁ অলপ, তাৰপিছত আমি বাণিজ্য মেলাত সোমালোঁ। আচলতে দোকানবিলাক দেখিলে কি লওঁ কি নলওঁ লাগে, এফালৰ পৰা চাই গ'লোঁ সকলোবিলাক বস্তু তেনেকৈ লোৱা নহ'ল বাৰু। মা লৈ বুলি এখন মেখেলা ল'লোঁ, তেনেকৈ খোৱা বস্তু খালোঁ আৰু তেনেকৈ
बालू हंगर नहीं नहीं आना गंध राम है नया की बालू हंगर नहीं नहीं आना गंध कृष्ण जुलाई जिला अनुष्ठित हुआ শ্ৰীমন্ত শংকৰদেৱ সংঘ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি এই মুকলিবাৰ আসন সলনি কৰা মহামান্য পদাধিকাৰজনা আৰু প্ৰধান সম্পাদকজনা প্ৰমুখ্যে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মুখ্য অতিথি হিচাপে উপস্থিত থকা আদৰণীয় সমিতি কৰ্মকৰ্তা আৰু মঞ্চত গ্ৰহণ কৰি থকা সকলো আইবা সমস্তলৈকে ভক্তি সেৱা নিবেদন কৰিছো। আমি আপোনাৰ হবৰ আগত বক্তব্য অতিথি আৰু বিশিষ্ট অতিথি বাবাই সমস্ত শিশু বক্তা যুৱ বক্তা বাপদয় সেৱা বাহিনীৰ অধিনায়ক অধিনায়িকা তথা সেৱক সেৱিকাসকল শিশু আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে আইসকল আদৰণী সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে এয়া শ্ৰী মঠ ভাগৱত দশম স্কন্ধৰ শেষত জুনাই আঞ্চলিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক শাখাৰ আয়োজক কমিটিলৈ মোৰ ফালৰ পৰা অশেষ অভিনন্দন জনাইছোঁ। কাকো পুতি নোৰোৱাকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো বৈষ্ণৱপ্ৰাণ ৰাইজক সকলোকে যিমান পাৰে তেওঁলোকে নিজৰ সাধ্যানুসাৰে তেওঁলোকে আতিথ্য প্ৰদান কৰিছে সকলোকে। শেষত নিজেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সদস্য হিচাপে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু এনেধৰণৰ অনুষ্ঠানবিলাক হৈ থাকক। সমাজৰ মাজত একতা আৰু ঐক্যতাৰ বান্ধোনটো সদায় বান্ধোনটো নিকপকপীয়া হৈ থাকক, যাতে ভাতৃত্ববোধৰ এনাজৰীডাল এনেদৰে সদায় যুগমীয়া হৈ বৈ থাকে। যোৱা বছৰ ৰঙিয়াত লগ পোৱাৰ আশাৰে আপোনালোকক সকলোৰে আজিৰ অধিৱেশনৰ পৰা মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধেমাজিৰ ৰাজহোটেলত সময় দুয়োটাই পৰঠা খাই ল'লোঁ।